Hello guys, good morning. Aja mas atara mo basi pura Jalukbari লই বলক আমি মেন ভিডিও লই আজি আমার টার্গেট পুরা করো কি না করো গাইস এই ভিডিও সম্পূর্ণকে চাই রাখক ধন্যবাদ প্লাস পুরা রেডি না রেডি আছে জস ও কিমান আছে আজি জালুকবাৰীলে জস কিমান আছে জোস আছে 100% না 101% বলক আমি ভিডিওটা আরম্ভ করো গাইস কেরে ভাঙা সাইকেল আমার মাত দিয়েছে সাইকেলে মানুষে খালি সাইকেলে ঠিক নকলি না কিয়া এনে নকলো ঘূৰি ফুৰি থাকে আৱাজ চাক এইফালে পেডেল একবাৰ খুলি আছে না লগাই ল'লে এতিয়া এই খুলি আছে আকৌ মানে লগাই ল'ব আকৌ খুলি যাব বৰ্তমান চিপ্ৰতে আছোঁ ৰাওনা হৈ আছোঁ আমি ভিডিঅ'টো সম্পূৰ্ণ লৈছোঁ চাই থাকক গাইছ একফালে যাৰ আগত সদায় মন্দিৰত মানে সেৱা কৰি যাব লাগে কৃষ্ণ প্ৰভু গণেশ চাব কৃষ্ণ বৰ্তমান মই মানে সেৱা কৰিলোঁ এইটো আমাৰ যাত্ৰা ভালে ভালে যাব মানস আমি কি এইবালো হা হা পালে এইটো লাগা এৰে জাগাৰ নাম নাজানা এইখিনি হ'ল মধ্যখণ্ড গাইছ আমি মধ্যখণ্ড আহি পালোঁ আমাৰ আৰু বহুত দীঘলীয়া যাত্ৰা হয় আৰু বহুত দূৰ যাবলৈ আছে ঐ তোৰ ষ্টেণ্ডটো পৰি আছে ষ্টেণ্ডটো পৰি আছে ভাঙা চাইকেল ভাঙা গাড়ী গাইছ জানো চাবা কি হ'ল আজি আমাৰ যাত্ৰাটো বহুত দেৰি হৈ গ'ল মানে সময় মানে বহুত বেছি হৈ গ'ল আমি আগৰ পৰাই নাই এয়া পালোঁ আমি বৰ্তমান টাউন কমিটি এইটো টাউন কমিটিৰ অফিচটো মানে আমি ইয়াতে 5টা বাজি গ'ল আগবাৰ পৰা নাই কি হ'ল পূৰা ধেমা হৈ আছে গাইছ সেইকাৰণে অলপ ভাবোঁ অলপ মানে গতিবেগটো মানে বঢ়াই দিওঁ আৰু লগতে পিছফালে মানুহ খাই গৈছে গাইছ ভাই কেতিয়া যাব মই নাকা লাগছে গাইছ এই বান্দৰ চাওক কিমান বান্দৰ এই বান্দৰ এইফালে বান্দৰ আছে বৰ্তমান এয়া হ'ল ফুৰা মাৰা দৃশ্য এই মানুহ আগত গুচি গ'ল বহুত বেছি মই বহুত বেছি পিছত হৈ গ'লোঁ গাইছ একো নহয় অতি সোনকালে মানুহৰ ওচৰত আহি পালোঁ গাইছ ৰাস্তা পুৰা খালী আছে বৰ্তমান আমি গৈ আছোঁ তামাম মই আগত আহি গ'লোঁ মানুহে আগত হৈ গ'ল পিছত যিমান জোৰ আছে লগাইছোঁ গৈ থাকা বৰ্তমান গৈ আছোঁ পুৰা জোৰে গৈ আছোঁ আৰু যাতে সোনকালে গৈ পাওঁ জালুকবাৰীৰ পৰা আকৌ ৰিটাৰ্ণ হ'ব লাগিব না আকৌ মানুহৰ মানে ডিউটি আছে না মানুহৰ মানে ডিউটি আছে সেইকাৰণে সোনকালে আহিব লাগিব না এয়া হ'ল বগেনভেলিয়া এইটো কাগজ ফুল কয় না বগেনভেলিয়া কয় বা কিন্তু আগতে মানে কাগজ মানে ফুল বুলি শুনা পোৱা আছিলোঁ এটা কি জ্বলাইছে না বগেনভেলিয়া মানে গাইছ আমি আমিনগাঁও পালোঁ এতিয়া আমি ল'ম এইফালে শ্বৰ্টকাট ল'ম এইফালে যাব পাৰে আমি এইফালে শ্বৰ্টকাট ল'ম এতিয়া মানে আমাৰ হাতত সময় নিচেই কম আছে সেইকাৰণে মানে শ্বৰ্টকাট লৈ লৈছোঁ এইফালে বিচনা পায় কাঠৰে এইটো ৰাস্তাৰে আহিলে আমি মানে এতিয়া ওলাম এই থানাখনৰ ওচৰেদি আপুনি লওঁ এয়া এইফালে টাৰ্ণিংটো গ'লোঁ এই থানাখন এৰি আমি ইফালে ওলাই গ'লোঁ এতিয়া বৰ্তমান তামাম কষ্ট মাথা নষ্ট আমিনগাঁও এয়া হ'ল ৰাতিপুৱাৰ আমিনগাঁও পৰিৱেশ আপোনালোকে চাব পাৰে গাইছ আমি আহি পালোঁ বৰ্তমান আমিনগাঁও আৰু ইফালে গ'লে মানে অলপতো মানে দেৰি হ'ব আমাৰ হাজোচক হৈ গ'লে সেইকাৰণে আমি এতিয়া এদিকে শ্বৰ্টকাট ল'ম এতিয়া বাজিল টাইম হ'ল 5:20 বলক আমি এয়া হ'ল শ্বৰ্টকাট ৰাস্তাটো গাইছ আমি মানে আহি পেলাই আহিছিলোঁ না আগতে অলপ মানুহে আজি মানে ফাৰ্ষ্ট টাইম এই ৰাস্তাটোদি মানে আমি হাজোচক হৈ যাব পাৰিলোঁ হয় কিন্তু সেই হাজোচক হৈ গ'লে অলপমান দূৰ হয় সেইকাৰণে এদিকে যাম এদিকে যাই তো চেকপোষ্টৰ পৰা আকৌ মানে এদিকে ৰিটাৰ্ণ ওপৰত গুচি যাম আৰু গাইছ এয়া বৰ্তমান আমি আহি পালোঁ মেইন হাৱাই ৰাস্তা চেকপোষ্টটো আপোনালোকে হয়তো অলপ লক্ষ্য কৰিছে সেইখিনি আছে চেকপোষ্ট আমি এইখিনি মানে অতি মানে কম সময়ৰ ভিতৰতে আহি পালোঁ এতিয়া আমি আগেদি যাই কিনে এনেকুৱা হয় ঘূৰি সেই ৰাস্তাটো দি এইফালে গুচি যাম এতিয়া মানে জালুকবাৰীত বলক গাইছ আমি চেকপোষ্ট পাৰ হৈ গ'লোঁ বৰ্তমান এই আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে ইফালেদি গাইছ হাৱাই ৰাস্তা উঠি গ'লোঁ এইডাল মানুহৰে কথা আৰু মানুহ জোচ নাই এই মানুহে হাল্লা কৰি আহিছে বুলি
मौसम तो ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है बहुत मजा आ रहा है यहाँ पे গাইছ ফাইনেলি শৰাইঘাট দলং পাই গ'লো আমি বৰ্তমান এই গৈ আছোঁ হয় বুকু মানে কঁপি আছে গাড়ী বহুত না দেওবাৰ হৈছে মানুহ কম হ'ব আছিলে কিন্তু বেছি হ'ল এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী এয়া দলং আমি গৈ আছোঁ জালুকবাৰী আৰু বেছি দূৰ নাই আৰু অলপমান গাইছ ফাইনেলি কমপ্লিট শৰাইঘাট দলং ব্ৰিজ পাৰ হৈ গ'লোঁ তামাম ভয় লাগছি এতিয়া বৰ্তমান জালুকবাৰী আমি আহি পাই গ'লোঁ কি ভয় লাগছি পুৰা কবি উচলি চেৱতকৈ গাড়ী যায় মানে কি তাতে অলপ মানে বহুত মানে গাড়ী হৈছে না সেইকাৰণে তাতে মানে ভালকৈ ভিডিঅ' কৰা নহ'ল গাইছ একো নহয় গাইছ ফাইনেলি আমি এইফালে জালুকবাৰী পৰা গৈছিলোঁ মাত্ৰ 105 কিলোমিটাৰ গাইছ নগাঁও 133 কিলোমিটাৰ আমি বৰ্তমান আছোঁ জালুকবাৰীত ফিলিং পুৰা নেক্সট লেভেল মানে মজা ফিলিং গ'লোঁ কি বৰ্তমান অলপ ভয় লাগিলে এতিয়া ব্ৰিজখন মানে পাৰ গ'লোঁ কি মজা আছে গাইছ আৰু চাওঁ আহিছে এইয়া মোৰ লগত আছে কেমেৰামেন মানস ডেকা গাইছ এই বৰ্তমান আছোঁ জালুকবাৰীত এইগিলা গাড়ী চাড়ী বেয়া গাড়ী কিবা গাড়ী গাইছ এতিয়া বৰ্তমান আকৌ এনেকুৱা দি ঘূৰি আমি ঘৰত যাম আৰু মানে মানস আহি কিনে লাগছি ক ফিলিং এনেকুৱা ফিলিং তাৰ ক'ত মানে পাইছিলি মোৰ ভয় লাগিছে মানে যেতিয়া মানে পাৰ হৈ গ'লি এনে এটা কথা আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ মই এনেকুৱা মানে শৰাইঘাট ব্ৰিজ দি মানে চাইকেল লৈ মানে বাইক বা কাৰত এনেকুৱা মানে বাছত মানে আহি যোৱা হয় না প্ৰথম মানে চাইকেল লৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ যে না গাইজ আজি বতৰটো মানে অলপ গমলা গমলি কৰিছে দে গাইজ এতিয়া আমি আগৰফালে যাওঁ আৰু আপোনালোকে ভিডিঅ'টো মানে চাই থাকক গাইজ এতিয়া বৰ্তমান আছোঁ আমি জালুকবাৰী ব্ৰিজৰ ওপৰত এইফালে যায় মানে পল্টন বজাৰ মা কামাখ্যা মন্দিৰ ইফালে মানে গুৱাহাটী চহৰত যায় আৰু এইফালে যায় মানে আজাৰা এয়াৰপৰ্ট যাব আৰু এইফালে ওলাই যদি যায় আপুনি তো জোৰাবাট নগাঁও চগাঁও গাইছ লগতে ক'লে মানে এইফালে ক'ৰবাত যায় বোলে ইফালে যায় তো জোৰাবাট শ্বিলং চেৰাপুঞ্জী নগাঁও চব বিশ্বনাথ চাৰিআলি এইফালে যাব পাৰি তো মানে তেজপুৰ মানে মঙলদৈ হৈ যাব পাৰি গাইছ আমাৰ ফাইনেলি তো টাৰ্গেট আছে মানে জালুকবাৰী লৈ অহা এই হ'ল মানে গুৱাহাটী ইউনিভাৰ্চিটি লগতে মোৰ লগত আছে মানস এনেকুৱা ফিলিং এই টাৰ্গেটত মানে মানসো আছিলে মানসে মোৰ লগত মানে সংযোগ কৰি তো টাৰ্গেট মানে কমপ্লিট কৰিছে হয়নে মানস গাইছ দিয়ে ন এতিয়া মানে বৰষুণ দিছে আমি সোনকালে ইয়াৰ পৰা ৰাওনা হ'ব লাগে আৰু গাইছ এতিয়া মানুহ মানে ব্ৰিজৰ তলত আৰু এটা অলপ সময় মানে আমি ৰখিম বুলি ভাবিছিলোঁ মানে বতৰো মানে অলপকৈ বৰষুণ দি আছে সেইকাৰণে আৰু আমি এতিয়া বেছি দেৰি নকৰি আমি ইয়াৰ পৰা এতিয়া প্ৰথম ওলাই যাওঁ মানস ভাবি না অলপ মানে কিয় ভাবি নেকি চাহ খাম যাওঁ আমি ঘৰত গাইছ বৰষুণ তামাম বৰষুণ সেয়া ৰাস্তা দেখি গ'ল আমি অলপ সময় সেই ৰখিছিলোঁ এঠাইত তলতে এতিয়া বৰ্তমান অলপ ৰখি দিলা গৈ আছোঁ মানে বৰষুণটো বেছি জোৰো নহয় অলপকৈ আহিছে কিনকিনা বৰষুণ আৰু গাইছ হাজো 27 কিলোমিটাৰ বৰপেটা 127 কিলোমিটাৰ তেজপুৰ 169 কিলোমিটাৰ মানস এইটো এটা মানে চাব গ'লে আমাৰ চেলেঞ্জে হয় না গাড়ী মটৰ বৰষুণ এটা মানে তো চেলেঞ্জে হৈ গ'ল তাৰপৰা এতিয়া আমি বৰ্তমান গৈছোঁ এইখন শৰাইঘাট ব্ৰিজ আমি তাৰ ওচৰখন দি গৈ আছোঁ চাহ নাখা কিয়া মই ল'লোঁ এটা গজা আৰু চাহ খা তই নাখালি তই কিয় নাখালি হা গাখীৰটো চাহ খাব না গাইছ মোৰ চাহ খাই গ'ল এতিয়া আমি ঘৰত যাওঁ অলপ পূজা ল'লোঁ পেকিং কৰি ঘৰৰ কাৰণে হেল্ল' গাইছ এতিয়া বৰ্তমান আছোঁ মই মধ্যমুণ্ডৰ আজি কি হ'ল বৰষুণটো এৰাই নাই প্ৰথম পুৰা জালুকবাৰী মানে পাহাৰ পৰা বৰষুণটো দিয়ে আছে আমি কোনোমতে আহি পালোঁ তো মধ্যমুণ্ড সেই চাবাৰে বৰষুণ মাৰি আছে ভাই এতিয়া বাজি গ'ল 7:40-45 হৈ গ'ল বৰষুণটো ৰখাই নাই বেলেগ কামো আছে এতিয়া কি কৰোঁ অলপ ৰ'দটো ওলাইছি এতিয়া অলপ সময় চাওঁ যদি বৰষুণটো ৰখা নিচিনা নাপাওঁ যাওঁ আৰু যি কি হ'লে যাব লাগিব উপায় নাই কাম আছে যিহেতু বেলেগ কাম আছে